তো হেল্ল' দোস্ত, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা দিছিলোঁ। আজি যিহেতু ষষ্ঠীকে অকণমান দেখুৱাম কিবা। পিছত এতিয়া মই ধেনুখন বনাই আছোঁ। ভাওনাখন আছে মানে মেইন পাৰ্টটো মোকে দিছে। गाइस और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। ধেনুখন এখন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। তাকে এতিয়া এখন বনাই আছোঁ। ভাওনাখন কৰিব পাৰিছোঁ নে নাজানে, আপোনালোকক দেখুৱাম। ধন্যবাদ দেই, বহুত বহুত ধন্যবাদ কৈ দিয়া কাৰণে। পূজাত এবাৰ জেলেবী দোকান এখন দিম বুলি ভাবিছোঁ। মোৰ মানে চৰ্দি লাগি আছে, সেইকাৰণে মাতটো অকণমান বেয়া শুনিব পাৰে। ফাইনেলি গাইজ ধেনুখনত ইয়াৰ কাগজ মানে যিখিনি কাগজ লগা হৈ গ'ল, বিয়া পিছত দিয়ে যে সেয়া লগা হৈ গৈছে আছে। এতিয়া হৈছেগৈ মোটামুটি ধেনুখন টেষ্টিং কৰি চাব বাকী আছে, এবাৰ এনেকৈ মাৰি চাব লাগিব। এতিয়া পাইছে দিনৰ 2:40 আৰু অলপ পিছতে আমি ভাওনা ৰিহাৰ্চলৈ যাম। তাৰপৰা ডাইৰেক্ট পূজা মণ্ডপ যাম। এতিয়া আমি দোকান আহিছোঁ কিবা এটা কিনিবলৈ। আজি গাইজ সপ্তমী, আমাৰ 12 বজীয়া দোকান চোকান এতিয়ালৈকে হোৱা নাই। দোকান বহিছে ৰাতি দেখুৱাইছোঁ, ৰাতি আহি পূজা চাব। কালি আমি এইখন দোকানতে ম'ম' খাইছিলোঁ, একো ভাল নালাগে খাই। ক'ত গৈ আছোঁ এইফালে বিচাৰি গৈছিলোঁ, এখন দোকানত নাই। এইখন দোকানত পাম ৰ, এখন দোকানত পাম ৰ, এখন দোকানত বিচাৰি আহিছোঁ। ইয়াৰ পৰা এতিয়া ভাগৱত ভ্ৰমণ কৰিব। এইফালে যাব, দেখুৱাম দিয়ক, চবে চাই থাকিব দেই। আমি এতিয়া ঘৰলৈ গৈ আছোঁ। স্পে কমাইছে ব'লা ব'লা। আমাৰ বাবুজে এটা ফিজিঅ'থেৰাপি চেণ্টাৰ খুলিছে দেই, এইটো ST Fly ফিজিঅ'থেৰাপি চেণ্টাৰ। কিয় পাৰ কৰি আছা মানে, কিয় পাৰ কৰি A few moments later. এতিয়া আমি পূজা চাব গৈ আছোঁ। মোৰ লগত আছে হেমেন। হেমেন এইফালে কটীয়া হল হে কৈ দেবা নমস্কাৰ। गजब बेइज्जती है। देखा आपने लापरवाही का नतीजा है। এইফালে আছে আমাৰ সকলোৰে মৰমৰ মেলা তালিবান। এই মানে আমাৰ চবতছে মৰমৰ দেই। এতিয়া আমি পূজা চাব গৈ আছোঁ। এতিয়া কৈ দা পূজা চাব ক'ত যাবি, ক পূজা চাব ক'ত যাবি, ক ৰহা যাবি নি? গাইজ আমি আহি পাইছোঁ এতিয়া 12 বজীয়া তিনিআলি। ইয়াতে সংগত পাতিছে। কাইলৈ ভাওনাখন ইয়াতে হ'ব বাৰু। কাইলৈ ভাওনাখন ইয়াতে হ'ব, য'ত মেইন পাৰ্টটো মই কৰিম। মই হনুমানৰ বলত দেখুৱাই যাম। ইয়াত দেখিবলৈ পোৱা যায় আছে নৃত্য প্ৰদৰ্শন কৰি আছে। আমি তাৰপৰা অকণ আগুৱাই আহিছোঁ, আকৌ যাম তালৈ দেখুৱাম আপোনালোকৰ চাৰিশ ভিতৰত সম্পূৰ্ণকৈ। আমি তিনিআলিৰ পৰা আহিলোঁ, এতিয়া আমি পূজা চলি গৈ আছোঁ।
এতিয়া জেলেপি চেলেপি লৈ এতিয়া ঘৰলৈ আহিছোঁ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।